বিগত এটা সপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। বৰলুইতৰ বাঢ়নি পানী সোমাইছে ইয়াৰ উপনৈসমূহত। নগাঁও জিলাৰ জুৰিয়াৰ পাৰ্শ্বৱৰ্তী সুতিৰ পাৰত আজি লুইতৰ পানী প্ৰৱেশ কৰিছে এটা সুতিত। লুইতৰ পানী সোমোৱাৰ লগে লগে মাছৰ উজান উঠিছে সুতিটোত। পানীৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ থলুৱা প্ৰজাতিৰ মাছৰ উভৈনদী হৈ পৰে সুতিটোত। জাকে জাকে নৈপৰীয়া ৰাইজ ওলাই আহে আজি মাছ ধৰিবলৈ। বিভিন্ন ধৰণৰ মাছ ধৰা জাল, জাকৈ, খালৈ আৰু নাও লৈ নৈপৰীয়া ৰাইজে আজি মাছ ধৰিবলৈ উঠি পৰি নামিছে। নিমিষত সুতিটো মাছ ধৰা উৎসৱলৈ পৰিণত হয়। মাছ ধৰাৰ আনন্দ উপভোগ কৰিলে স্থানীয় ৰাইজে। আহক আমি সমগ্ৰ ভিডিঅ'টো উপভোগ কৰোঁ।